हेलो एवरीवन সকলকে স্বাগতম জানাইছো মোৰান এটা ভিডিঅলৈ এতিয়া মোৰ লগত আছে আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা সঞ্জীৱ দা আৰু সঞ্জীৱ দাৰ কথা সকলোৱে জানে আৰু এটা কবা নাটক বিখনৰ বিষয়ে ইমান ধুনীয়া আপোনাৰ অভিনয় এতিয়ালৈকে দেখিছো প্ৰমোগিতাত নাটক বিখনৰ বিষয়ে অলপমান কৈ দিয়ক নাটক তিনিখন আমাৰ হয় এখন হৈছে অৰ্ধাংগিনী হয় এখন হৈছে মোৰ তেজ মোৰ মৰম আৰু এখন হৈছে সতী বেউলা হয় তিনিখন নাটক হৈছে অভিজিৎ ভট্টাচাৰ্যদেৱৰ হয় যদিও এজনী নাট্যকাৰ নাটক তিনিখন কিন্তু সম্পূৰ্ণ বেলেগ বেলেগ তাৰ কাহিনী ভাগৰ ফালৰ পৰাই হওক বা যিটো শৈলীৰে নাটকখন পৰিচালনা কৰিছে সেই দুখৰ পৰাই তিনিখন নাটকে বেলেগ বেলেগ ধৰণৰ অৰ্ধাংগিনী হৈছে খুব এটা চেঞ্চিটিভ বিষয়ক লৈ পেলাই কৰা নাটক আমাৰ যে সেই প্ৰজন্ম এটা গেপ থাকে নতুন প্ৰজন্মই ভাবে যে আগৰখিনি একো নাজানে আমি যেনেকৈ ভাবিছিলোঁ দেউতাহঁতক এতিয়া পুৰণি হ'ল এতিয়া আৰু কথা বুজি নাপায় এই গেপটোক লৈ পেলাই এখন নাটক নিৰ্মাণ কৰিছে অভিজিৎ ভট্টাচাৰ্যদেৱে নাম হৈছে অৰ্ধাংগিনী খুব ভাল হৈছে নাটকখন বৰ্তমান সময়ত চলি থকা ঘটনাৰাজিৰ ওপৰত নিৰ্ভৰ কৰি আৰু প্ৰত্যেকটো চৰিত্ৰৰ মাজত কিন্তু দৰ্শকে সেই ক'ৰবাত নিজক বিচাৰি পাব ভাল নাটক এখন হৈছে মোৰ তেজ মোৰ মৰম হাই ভল্টেজ ড্ৰামা দৰ্শকে ভাল পাবলগীয়া যিখিনি খবৰ লাগে গোটেইখিনিয়ে আছে তাতে একশ্যন গান চবখিনিয়ে আছে কিন্তু তাৰ ওপৰতো এটা আটাইতকৈ ডাঙৰ বস্তু যিটো হৈছে নাটকখনৰ চালিকা শক্তি সেইটো হৈছে নাটকখনৰ এটা দুৰ্দান্ত ইমোশ্যন গতিকে মোৰ তেজ মোৰ মৰম এনেকৈ ভাবিলেও ভুল হ'ব যে নাটকখন কমাৰ্চিয়েল ড্ৰামা নাটকখনত কিন্তু বৰ ধুনীয়া এটা মেছেজৰ লগতে এটা সুন্দৰ ইমোশ্যন আছে আৰু সতী বেউলা এইখন নাটক সেই পুৱানৰ আধাৰত ৰচিত নাটক অভিজিৎ ভট্টাচাৰ্যদেৱৰ কিন্তু নাটকখনত এটা বস্তু কিন্তু এনালাইচিছ কৰিব বিচৰা গৈছে যে আচলতে শ্ৰেষ্ঠ কোন ভগৱান শ্ৰেষ্ঠ নে মানুহ শ্ৰেষ্ঠ যদি মানুহে যদি পূজা পাৰ্বণ বন্ধ কৰি দিয়ে ভগৱানৰ অস্তিত্ব থাকিব জানো নাথাকে এনেকুৱা এটা বিষয়ক লৈ পেলাই নাটকখন কৰিছে সতী বেউলা আৰু টেকনিকেলি খুব হাৰ্ড হৈছে নাটকখন বহুত আৰু কাৰবাৰ আছে ঢেৰ কাৰবাৰ আছে গতিকে তিনিখন নাটকে বেলেগ বেলেগ ধৰণৰ তিনিখন নাটকতে মোৰ বেলেগ বেলেগ চৰিত্ৰ আৰু তিনিখন নাটক আমাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে 25 তাৰিখে অপেনিং মানে পৰহিলে গতিকে গোটেইকেইখন নাটকে ৰেডি হৈছে নাচে গানে সম্পূৰ্ণ একশ্যন চব লাইট মিউজিক চব কৰি পেলাই বৰ ধুনীয়াকৈ গোটেই কাৰবাৰবিলাক চিং হোৱা যেন লাগিছে আমাৰ আৰু খুব আশাৰে ৰৈ আছোঁ যে দৰ্শকে আমাৰ নাটকবিলাক খুব ভাল পাব এইবাৰ নাটক চাবলৈ আহিব আমাৰ আৰু প্ৰথম নাট্যযাত্ৰা আপোনালোকৰ পৰা আৰম্ভণি কৰিব আমাৰ পাঠশালাতে অপেনিং হ'ব কেতিয়া মানে প্ৰথম আপুনি থিয়েটাৰত আহিছিলে কিমান চনত চাউণ্ডটো মনত নাই মোৰ প্ৰথম থিয়েটাৰ আছিলে বৰদৈচিলা থিয়েটাৰ তাৰপিছৰ পৰা মই এনেকৈ গৈ মোটামুটি কিমান 16 বছৰমান হ'ল নেকি মাজতে 2 বছৰ ক'ভিডৰ কাৰণে গেপ গৈছে আছিল মৰমৰ সদাগৰ আৰু দাদা সঁচাকৈ বহুত ধুনীয়া ভাল আছিলে নাটকখন বহুত ধুনীয়া আছিলে আৰু এখন আছিলে তাৰপিছত এটা মৰম বুটলি গান এটা আছিলে তাজমহলত আছে দেখাই দাদা সেইখন আছিল ইমান মৰম কিয় লাগে আপোনাৰ এটা প্ৰতিখন নাটকে ইমান ধুনীয়া মাজতে যতীন্দ্ৰ চিৰিয়েল এখন কৰিলোঁ মৰিচিকা বুলি ৰাজনীতি বুলি চিনেমাখন কৰিলোঁ ৰাজনীতি আছিলে তাৰপিছত গংগা বুলি এখন চিনেমা কৰা গ'ল প্ৰচলিত আছিলে সেইখনত মাজতে এখন আৰু এই বছৰ চিনেমা কৰিছোঁ তাৰিখ বুলি তাৰিখ তাৰ মাজতে আৰু এখন চিনেমা কৰা গ'ল দেউতা বুলি দেউতাখন এতিয়ালৈকে ৰিলিজ হোৱা নাই তাৰিখখন মেবি ওচৰে আহিব কিন্তু কমাৰ্চিয়েল ড্ৰামা নহয় কমাৰ্চিয়েল চিনেমা নহয় এৱাৰ্ডৰ কাৰণে বনোৱা চিনেমা আৰু তেনেকৈ অভিনয় যাত্ৰা কেতিয়াৰ পৰা আৰম্ভণি কৰিছিলে আপুনি অভিনয় যাত্ৰা সৰুৰ পৰাই সেই ক্লাছ 7 মান থাকোঁতে নাটক কৰিছিলোঁ নেকি তাৰপিছৰ পৰা আৰু তেনেকৈ নাটকৰ ট্ৰেইনিং লোৱা গ'ল এবছৰীয়া তাৰপিছত গোটেই ভাৰতবৰ্ষত নাটক কৰি ঘূৰি ফুৰিলোঁ তাৰপিছতে মই অকণ দেৰিকৈ আহিছোঁ ভাবো মই থিয়েটাৰ আপোনাৰ ঘৰ দাদা মোৰ ঘৰ পাঠশালা আৰু আপোনাৰ ঘৰত কোন আছে মোৰ ঘৰত মোৰ মা আছে দেউতা নাই দেউতা ক'ভিডৰ সময়খিনিতে দেউতা আৰু আমাৰ এই ঠিক গুচি গ'ল মোৰ ছোৱালী এজনী আছে দেহা তাৰপিছত মোৰ পত্নী আছে আপুনি এতিয়ালৈকেতো বহুত নাটক কৰিছে তাৰপিছত কিছুমান নাটক এনেকুৱা হয় বোলে এখন মোৰ মন চুই গৈছে মানে এখন নাটক কৰি মই বহুত ছেটিছফেকশ্যন পাইছোঁ সেনেকুৱা নাটক কিবা আছে বহুতকেইখন আছে আচলতে তেনেকৈ ভাবাটো ভুল আমাৰ যিবিলাক নাটক আমাৰ আগত আহে নাটকখনৰ লগত যদি আমাৰ প্ৰেম নহয় আমাৰ নাটকখনক যদি ভাল নাপাওঁ তেতিয়া মই কৰা চৰিত্ৰটো ভাল নহ'ব বুলি মই বিশ্বাস কৰোঁ গতিকে প্ৰত্যেকখন নাটকে আমাৰ প্ৰিয় হয় প্ৰত্যেকটো চৰিত্ৰ আমাৰ প্ৰিয় হয় তাৰ মাজতে কিছুমান কেৰেক্টাৰ দৰ্শকে বেছিকৈ লয় কিছুমান দৰ্শকে নলয় দৰ্শকে লোৱা যিবিলাক কেৰেক্টাৰ আছে তাৰ ভিতৰত মাফিয়া কৰ্ণৰ কেৰেক্টাৰটো আছে কৰ্ণৰ কেৰেক্টাৰটো মৰমৰ সদাগৰৰ সেই অকৰা ল'ৰাটো আছে
তেনেকৈ মাফিয়া আৰু সুন্দৰী বুলি এখন নাটক আছিল সেইখন নাটকতো বৰ ধুনীয়া কেৰেক্টাৰ এটা আছিলে ৰাজদ্বীপৰ এখন নাটক আছিল বলিয়া দ্ৰৌপদী তাতেও এটা কেৰেক্টাৰ আছিলে পজিটিভ কেৰেক্টাৰ খুব ভাল লগা কেৰেক্টাৰ তেনেকৈ মুনিন বৰা ছাৰৰ এখন নাটক কৰিছিলোঁ জোনাক বুলি তাতে মোৰ কমেডি কেৰেক্টাৰ আছিল বৰ ভাল লাগিছিলে সেইখন নাটক কৰি তাৰপিছত এখন আছিল মুনিন বৰা ছাৰৰে মাই নেম ইজ জোনালী গগৈ তাতে PLK পদ্মলোচন খাটুনীয়া বুলি এটা কেৰেক্টাৰ আছিলে সেইটো প্ৰিয় কেৰেক্টাৰ তেনেকৈ বিভিন্ন কেৰেক্টাৰ আজি 16 বছৰ থাকিলোঁ থিয়েটাৰত বহুতকেইখন নাটকে কৰা গ'ল উপলব্ধি বুলি এখন নাটক আছিলে সেইখন নাটকৰ কেৰেক্টাৰটো খুব কৰি ভাল পাইছিলোঁ বৰ চেলেঞ্জিং কেৰেক্টাৰ আছিলে চবৰ লগত অভিনয় কৰা নাই ৰবিদাৰ লগত মই অভিনয় কৰা নাই এতিয়ালৈকে ভৱেশ বৰুৱাৰ লগত মই অভিনয় কৰিব নাপালোঁ চম্পক দাৰ লগত চম্পক শৰ্মাৰ লগত মই থকা নাই একেলগে মই মৃদুল ভূঞাৰ লগত থকা নাই একেলগে কিন্তু যিখিনি মানুহৰ লগত মই একেলগে আছোঁ মই চবকে ভাল পাইছোঁ চবেই খুব আন্তৰিকতাৰে কাম কৰিছে মই বেলেগৰ পৰা খুব শিকিছোঁ যেনেকৈ যতীন দাৰ লগত থাকি শিকিছোঁ তেনেকৈ তপন দাৰ লগত থাকি শিকিছোঁ ঠিক তেনেকৈ প্ৰস্তুতি বাৰ লগত সেই প্ৰথম বছৰ আহোঁতে মই বহুত শিকিছিলোঁ এতিয়াও শিকি আছোঁ আকৌ মৃদুল চুতীয়া তেখেতৰ মৃদুল দাৰ লগতো আছিলোঁ মই তেখেতৰ পৰাও মই যথেষ্ট শিকিছোঁ তেনেকুৱা কথা আৰু চবেই ভাল কাম কৰে চবৰে এই কাম কৰাৰ ষ্টাইলটো বেলেগ বেলেগ সুকীয়া সুকীয়া হয় কিন্তু গোটেইখিনি যিখিনি মানুহক পাইছোঁ চবেই অনুভৱী খুব ভাল মই অভিনয়ৰ ট্ৰেইনিং লৈছিলোঁ প্ৰথমতে ট্ৰেইনিং লোৱা নাযায় প্ৰথমতে MSI কৰিছিলোঁ নাটক অনেক কম্পিটিশ্যনবিলাক কৰিছিলোঁ তাৰপিছত গৈ পেলাই মই নাটকৰ ট্ৰেইনিং লোৱা গ'ল চিগালৰ পৰা এবছৰীয়া কোৰ্চ এটা NSG আণ্ডাৰত তাৰপিছতহে মই ভ্ৰাম্যমাণ থিয়েটাৰত আহিছোঁ কিন্তু অভিনয় বোলা বস্তুটো শিকাৰ শেষ নাথাকে সেইটো সাগৰ যিমানে কাম কৰি যায় সিমানে নজনা যেন হৈ থাকে তেনেকুৱা ধৰণৰ কথা আৰু দাদা আপুনি এতিয়ালৈকে চিৰিয়েল কৰিছে চিনেমা কৰিছে থিয়েটাৰ কৰিছে আপুনি কোনটো মানে প্লেটফৰ্মত বেছি কমফৰ্টেবল বোলে মই মঞ্চখনে মোৰ বেছি কমফৰ্টেবল মঞ্চত কাম কৰি খুব ভাল পাওঁ মই খুবেই ভাল পাওঁ যিহেতু মই মঞ্চৰ পৰা অহা মানুহ মঞ্চখন মোৰ আটাইতকৈ বেছি প্ৰিয় আছে ভাল নাটক আৰু হিট নাটকৰ মাজত পাৰ্থক্য আছে সেইটো জানিব ভাল নাটক এখন হিট নহ'ব পাৰে আৰু হিট নাটকখন ভাল নহ'ব পাৰে কিন্তু ভাল নাটক সদায় ভাল নাটকে সেইখন হিট ফ্লপ সেইটো বেলেগ কথা কিন্তু এতিয়া কমাৰ্চিয়েলিটো হিট হ'বই লাগিব নাটকবিলাক ভ্ৰাম্যমাণ থিয়েটাৰটো কোনে একো কাম নকৰে আমি মচা কৰিলে মানুহৰ পৰা ডনেশ্যন বিচাৰোঁ ভ্ৰাম্যমাণ থিয়েটাৰটো ডনেশ্যন নিদিয়ে তেতিয়াহ'লে ইয়াত চাহ কৰা মানুহটোৰ পৰা একদম সেই এক নম্বৰ আৰ্টিষ্টলৈকে চবে পইচাৰ কাৰণেতো ইয়াত আহে পইচা পাব লাগিব ভ্ৰাম্যমাণ থিয়েটাৰে কিন্তু পইচা পালেহে পইচা আমি পাম সেইটো হয় আৰু তাৰ কাৰণে দৰ্শকে আমাৰ নাটক চাব লাগিব এতিয়া এনেকুৱা কথা নহয় যে আমি কমাৰ্চিয়েল বস্তুটো বাদ দি পেলাই আমি নাটক কৰোঁ নাটক যদি নাচায় গতিকে আমি ভাল নাটকো কৰিব লাগিব আমি কমাৰ্চিয়েল নাটকো কৰিব লাগিব তেনেকুৱা কথা আৰু যিহেতু এইটো এটা বিজনেছ জড়িত আবাহনত হয়তো সকলো পেণ্ডেলতে আজি 3টা শ্ব'লৈকে হ'ব 3টা শ্ব'ৰ পিছতো আপুনি ভইচটো কেনেকৈ মেইনটেইন কৰে সেইটো হৈ যায় আচলতে আমাৰ খুব ৰিহাৰ্চেল কৰা যায় সেইটো নাজানো আৰু হৈ যায় চবৰে কষ্ট হয় 3টা শ্ব' কৰিলেতো ভাগৰ লাগিবই অকণমান মাতৰো হেৰি হয় কিন্তু হৈ যায় আৰু তেনেকৈ কৰি কৰি অভ্যাস হৈ গ'ল এটা আমাৰ এতিয়া খেতিয়কে সেই যেতিয়া পথাৰত একদম টিকা ফটা ৰ'দৰ কাম কৰি থাকে তলতো পানী গৰম উঠি যায় ওপৰতো ৰ'দ দি থাকে কিন্তু তেওঁলোকেতো কাম কৰি থাকে তেনেকুৱা কথা আৰু কিন্তু অভ্যাস হৈ যায় বহুত পৰিণত হৈ যায় আৰু ধন্যবাদ দাদা ইমানখিনি ব্যস্ত আছে দাদা একদম টোপনি যাই আছে দাদাক টোপনিৰ পৰা জগাইছে চকু ফুলি আছে মোৰ চকু ফুলি আছে দাদা ৰাতিপুৱা কেইটালৈকে চলে দাদা ৰাতিপুৱা মই 6টাত শুইছোঁ আমাৰ 6টাত শেষে হৈছে ৰিহাৰ্চেল 7টা মানত শুইছোঁ আহি মোটামুটি 9টাত উঠি আমাৰ কিবা ডাবিং আছিলে ডাবিঙত গৈছোঁ ডাবিং কৰি ভাত খাইছোঁ 3টা বজাত আহি খোৱাৰ লগে লগে তুমি আহিছা আৰু থেংক ইউ দাদা ইমান ব্যস্ত আছে তাৰপিছত সময়খিনি দিলে